চিলাপথাৰত উদ্বোধন কৰা হল এক উন্নতমানৰ মিউজিক ষ্টুডিঅ'। চিলাপথাৰ মেডিকেল ৰোডত সাউণ্ড ইঞ্জিনিয়াৰ শান্তনু গগৈয়ে স্থাপন কৰিলে এই অত্যাধুনিক সুবিধাযুক্ত মিউজিক ষ্টুডিঅ'টো। প্ৰয়াত মাতৃ জ্যোতিৰূপা চাংমাই গগৈৰ নামত উৎসৰ্গিত জ্যোতিৰূপা মিউজিক ষ্টুডিঅ'টো। মাংগলিক নীতি নিয়মৰ মাজেৰে দেওবাৰে স্থাপিত ষ্টুডিঅ'টো ফিটা কাটি উদ্বোধন কৰে বিশিষ্ট শিল্পী ভূপেন চাংমায়ে। উদ্বোধনী অনুষ্ঠানত এটি জনপ্ৰিয় গীত পৰিৱেশন কৰে সুকণ্ঠী গায়িকা জ্যোতিমালা বুঢ়াগোহাঁয়ে। চিলাপথাৰ অঞ্চলত স্থাপিত এই প্ৰথমখন ষ্টুডিঅ'ই সংগীত প্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰিব। আৰু ধেমাজি আমাৰ চিলাপথাৰ অঞ্চলত এনেকুৱা এটা ষ্টুডিঅ' কৰিবলৈ অলপ চেষ্টা এটা কৰিছোঁ। যিহেতু মিউজিকৰ লগত বহুত আগৰ পৰাই মই জড়িত হৈ আছোঁ, এৰাউণ্ড 2010 মানৰ পৰাই। আৰু গুৱাহাটীত অলৰেডি ষ্টুডিঅ' মই এটা কৰি আছোঁ। চ' মই ভাবিলোঁ যে নিজৰ জন্ম ঠাইটো এটা কৰোঁ, যাতে ইয়াতো মানে মানুহৰ সুবিধা হয় আৰু গানৰ ৰেকৰ্ডিঙৰ কাৰণে। চ' মই সেইটো ভাবি ষ্টুডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু লগত আছে অনুপম মিউজিক প্ৰডাকশ্যনত, ই খুব ভাল। জ্যোতিমালা আছে, মোৰ ভণ্টি আছে। আৰু ষ্টুডিঅ'টোৰ নাম দিছোঁ মোৰ স্বৰ্গীয় মাৰ নামত। সৰুতে মা আছিলোঁ, তেতিয়া ঢুকালে বাৰু। মোৰ মা আছে, এতিয়া মাহীমাও আছে। এতিয়া কথাটো হ'ল তেখেতৰ নামত ষ্টুডিঅ'টো এইকাৰণে কৰিছোঁ যাতে তেখেতৰ স্মৃতিও অলপ জীৱিত হৈ থাকক। আৰু নিউজ এক্সপোৰ্ট চিয়াং লাইভ।